জংঘলটোতে গড়টো সোমাই থকা আমি অনুমান কৰিছোঁ আৰু অলপ দেখাও দিছিলে চব যথেষ্ট ডাঙৰ আছে ফ্ৰেণ্ডসকল আজি মানে একদম এটা বস্তু চাবলৈ আহি গৈছোঁ আমাৰ ইয়াতে মানে এটা কাজিৰঙা গড় এটা ওলাইছে মানে সেই মানুহবোৰ দেখিছেনে দূৰত বন্ধুসকল পাপুদা হৈছে আজি আকৌ আহি গৈছোঁ একদম একদম জল্দি হৈ আছে আৰু এইফালে মানুহবোৰ আহি আছে বন্ধুসকল একদম এজনে খবৰ দিছে যে একদম পাপুদা আহিব লাগে চ' মই আহি গৈছোঁ ৰেডি কৰি আছোঁ আৰু গোটেই ব্ৰবোৰ আহি গৈছে ইয়াত একদম বহুত মানুহ হৈছে একদম গাইজ একদম আমি আগলৈ গৈ আছোঁ বিশেষ এটা চাই লওক পাপুদা ৰেডি হৈ গৈছে ব্লগ শ্লগ হেৰি কৰিবলৈ তো আমি একদম যাওঁ আৰু দেৰি নকৰোঁ বাকী মানুহবোৰ একদম ৰেডি হৈ আছে চ' আমি গৈ থাকোঁ বলক আমি একদম সেই আগলৈ গৈ আছোঁ একদম সেই আগৰ মানুহখিনি দেখিছে আমি গৈ থাকোঁ তেনেহ'লে বলক সেই পাপুদা গ'লেই আমাৰ ব্ৰ এজন পালোঁ তোমাৰ ঘৰটো কৈ দিয়া নেকি অঁ তোমাৰ কৈ দিয়া নামটো কি কৈ দিয়া তোমাৰ মোৰ নাম চচ ক'ৰ পৰা আহিছা ওচৰতে নাজিয়া একদম গোটেই ব্ৰকেইটা আহিছে বহুত দূৰৰ পৰা এতিয়া আমি আগলৈ গৈ আছোঁ গাইজ একদম অলপ দূৰত আমাৰ জুম কৰি দেখাই দিছোঁ সেইডোখৰত মানে আমি আগলৈ গৈ আছোঁ একদম ফালি চিলি যাব লগা হৈ গৈছে গাইজ একদম পুৰা টেনশ্যন কোনফালে যাম গাইজ একদম সেই ভিতৰত আছে চ' আমি দূৰলৈ যাব পৰা নাই মানে চ' আমি বহুত মানে আজি মানুহ গোট খাইছোঁ দেখাই আছোঁ যে এইডোখৰতে আছে বুলি কৈছে গতিকে চাওঁ কি হয় অলপ দেৰি ৱেইট কৰোঁ আপোনালোকে ৱেইট কৰি চাওক পূৰা চাব ভিডিঅ'টো তো আমি ভয়ে গাইজ আমি গৈ আছোঁ ভয়ে মানে আমি এতিয়া চি এফৰ পানী মানে কিনাৰতে আছোঁ মানে ভয়ে গৈ আছোঁ যদি আমি দেখাব পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো আমি সেই আগলৈ নাযাওঁ সেই জংঘলৰ কাষতে আমি সোমাই আছে মামলাটো তাৰ পৰাই চাওঁ আমি তো আমি ইয়াৰ পৰা চাই লওঁ বন্ধুসকল আমি গড় ওলোৱা ঠাইডোখৰত আমি আহি পাই গৈছোঁ পাপুদাৰ সৈতে চ' আপোনালোকক এটা চিন দেখাই দিছোঁ গোটেইফালে ভিৰ হৈ গৈছে একদম ফ্ৰেণ্ডছ আৰু এই জংঘলৰ মাজতে মানে গড়টো আছে বুলি আমি সন্দেহ কৰিছোঁ আৰু ইয়াতে সোমাব লাগে তো বাকীখিনি একদম মানুহ ভিৰ লাগি আছে এইফালে বেকত আছে মানুহ পূৰা চ' আমি ইয়াতে অলপমান মনে ৰৈ দিওঁ আপোনালোকক আহিলে আপোনালোকক দেখাম এয়া পাপুদা একদম বেকত উঠিলেগৈ পূৰা ছেফটি পূৰা ছেফটি লৈ লৈছে কাৰণ ওলাই আহিলে বৰ দিগদাৰ হৈ যাব মানে এটেক কৰিব পাৰেতো তো সেইটো কাৰণে আমি একদম পূৰা জেগাত আছোঁ আৰু বন্ধুসকল দেখিছেনে এই বেকত এই জংঘলতে সোমাই থকাটো আমি অনুমান কৰিছোঁ মানে কৈছে মানে ফৰেষ্টৰ মানুহখিনি আৰু ইফালে গাইজ একদম পূৰা মানুহ ভৰ্তি ইফালে চ' একদম ভিতৰফালে পূৰা মানুহ তো আমি ইয়াতে ৱেইটিং কৰি আছোঁ জাষ্ট আমি চাই আছোঁ ইয়াতে অবজাৰ্ভ কৰি আছোঁ পাপুদাৰ পৰা কথা পাতি আছে ভাস্কৰদাৰ লগত ভাস্কৰদা কিবা কওক শুনি আছে ৰাইজে শুনি আছে ভাস্কৰদা অ'কে হয় ধন্যবাদ বাকী আৰক্ষী বিষয়া লাগি আছে ভাস্কৰদাই কল কৰিছিলোঁ চি আৰ পি বাহিনী নিয়োগ কৰিছে তো আমি বাকীবোৰ চি আৰ পি বাহিনী আহি পাইছেহি দাদা আপ কাহাঁ চে আয়ে শিমলুগুৰিৰ পৰা মানে আহি পাইছেহি ইয়াত এই থকৰ এৰিয়াত মানে কভাৰ কৰিছে বাকী 149 বেটেলিয়ান এইটো গড়টো সেইটো বৰ ডাঙৰ ডবল আছে দেই গাইছ এয়া দেখিছেনে জুম কৰি আপোনালোকে সষ্টম হৈ আছে সেইটোৰ বাবে আমি ইয়াৰ পৰা হাতি যোৱা নাই ইয়াৰ ভিতৰতে আছে বাকী ইফালে চাৰিওকাষে মানুহ আছে ইয়াত বাকী মানুহবোৰ যাবলৈ দিয়া নাই ইয়াৰ পৰা চ' ইয়াৰ পাপুদা আহি পাইছে পাপুদা সবিশেষ ৰিপৰ্ট আছে নেকি
মানে কি হয় পাপুদা আহি পাইছে পাপুদা কওক আপোনাৰ মুখ মানে কি হ'ল হয় চবতকৈ ডাঙৰ কথা হ'ল যে এইখন জংঘলটো ছেফটি হয় ইয়াতে আপোনাৰ এটা বেহুচ কৰা হ'ব আৰু হয় মানে টেংকুলাইজ টেংকুলাইজ যিটো কোৱা হয় এইটো কৰা হ'ব তাৰপাছতহে লৈ যাওক কাৰণ মানুহবোৰ ইমান হুলস্থুল কৰিছে নহয় কেনেবাকৈ যদি ইয়াৰ পৰা ওলাই যায় নহয় তেতিয়া ধৰিবলৈ দিগদাৰ হ'ব গতিকে ইমান ৰাইজক মই অনুৰোধ জনাইছোঁ যাতে হুলস্থুল নকৰক এনেকুৱা বস্তু যদি আপোনালোকৰ ঘৰৰ ওচৰত ওলাক বা ক'ৰবাত পৰাপক্ষে শান্ত পৰিৱেশত থাকক আৰু পুলিচ প্ৰশাসন আছে ফৰেষ্ট বিষয়া আছে মাতক ধুনীয়াকৈ মাতি পেলাই আৰু এনেকৈ জনাবলৈ কিন্তু ইয়াত যিটো হুলস্থুল পৰিৱেশ দেখিছোঁ নহয় ঘৰকেইটা মানে সৰু হৈছে বেবী লিখীয়া মানে বেছি ডাঙৰ ফাইনেলি মানে আমি এইডোখৰ বস্তুটো চালোঁ মানে অলপ দূৰ মানে ইয়াত জংঘলটোত সোমাই গ'ল আমি তাৰপাছত আমি পাপুদাহঁতে যাম আৰু বেলেগ এটা স্থানত মানে বেলেগ এংগেলৰ পৰা অকণমান গছডাল হেৰি হোৱালে ধুনীয়াকৈ ওলালে নাই মই কাটি আহোঁ নেকি নিব পাৰে তাৰ কাৰণে আচলতে JCB তেওঁলোকে এক্সপাৰ্ট আনি ৰাখিছে ইয়াত আৰু বন বিভাগে এনেদৰে চিষ্টেম কৰি